এতিয়া আমি গোল্ডেন টেম্পল ৰাস্তাটোলৈ গৈ আছোঁ। বহুত ওখ, ইয়াত গম পাম কিমান ওখ। ৰাস্তাও জক কৰি হেলমেটো অৱস্থাই নাই। অৰুণাচল প্ৰদেশৰ নামচাই জিলা লথাও পাহাৰত 180 ফুট দৈৰ্ঘ্য ভগৱান বুদ্ধৰ এটা মূৰ্তি নিৰ্মাণাধীন হৈ আছে। এইটো সম্পূৰ্ণ হোৱাৰ পিছত ই অৰুণাচল প্ৰদেশৰ নামচাই, টেঙাপানী, পৰশুৰাম কুণ্ড, তেজু, ৰয়িং, মায়'দিয়া পৰ্যটন আকৰ্ষণ বৃদ্ধি কৰিব বুলি ভবা হৈছে। এইটো ৰাস্তাৰ কাৰণে এইখন বাইক ঠিক আছে। অৰুণাচল গভৰ্ণমেণ্টে এইটো ৰাস্তা বনাই দিয়াহেঁতেন ভাল আছিলে। এই গল্ডেন টেম্পলটো হোৱালৈকে ৰাস্তাটো বনাই দিলে ভাল হ'ব। মানুহবিলাকে আহিব পাৰে ধুনীয়াকৈ। সদায় বহুত দূৰে পাই গ'লো, মইহে থাকি যাওঁ। ৰংঘাট ইফালে কলগছ। এখন আহি থকা দেখা পালোঁ লাষ্টত। এই ল'ৰা ছোৱালীকেইটা লোকেল নিচিনা লাগিছে। সিহঁতে সৰু ল'ৰা ছোৱালী কেইটামান দেখা পাইছোঁ, এইকেইটা গৈ আছে সৰু। ৰাস্তাটো বহুত শিলগুটিয়ে ভৰ্তি, সেইটো কাৰণে বাইকখন চলাবলৈ টানো হৈছে। সদায়তো আহিব নোৱাৰি ইয়ালৈ, বাইক বেয়া হৈ যাব পূৰা। ইয়াত গাড়ীবিলাক ৰখাই থৈছে, ইয়ালৈ আহিবলৈ এইফালেও যাব পাৰি নি ক'ৰবালৈ? ৰাস্তা বেয়া কাৰণে ৰখাই থৈছে। মোৰ বাইকে বহুত প্ৰব্লেম কৰিছে। চাওঁতে পালোহি গল্ডেন ষ্টেচু। বহুত 180 ফিট ওখ হয় এইটো।
অকণমান শুই লৈছোঁ বহুত ভাগৰ লাগি গৈছে আহি এইটো বহুত ওখ ষ্টেজটো হয় 150 ফিট ওখ হয় 180 ফিট 180 ফিট ওখ হয় এই ষ্টেজটো বুদ্ধিষ্টবিলাকৰ কাৰণে বহুত ভাল হ'ব আমাৰ মৃত্যুঞ্জয় মন্দিৰটো যেনেকৈ বনোৱা হৈছে ওখৰ তেনেকৈ চাওঁতে এটা জেগালৈ আহিলোঁ সেইটো জেগাত বোলে গল্ডেন টেম্পলটো বনাই আছে বহুত ডাঙৰ গল্ডেন ষ্টেচু গল্ডেন পাগোডাৰ পিছত এইটোৱেই হ'ব লাগে এইটো একচুৱেলি অ'পেনিং কৰাই নাই যোৰহাটৰ ভিতৰত মই ফাৰ্ষ্ট নি আৰু কোনোবা আহিছে যদি গম নাপাওঁ এইটো চাই লওক বহুত ওখ মই দেখাই দিছোঁ ভালকৈ এইটো একচুৱেলি অ'পেনিং কৰাই নাই ষ্টেজটো बहुत बड़ा है आप कहाँ से हैं? हम जोईमुख से है सर। ब्रजराज अच्छा अच्छा इसलिए हम मेरा अंकल मेरा में रहता है अच्छा मैं इसलिए ओरिजिनल जोरहाट का अच्छा अच्छा हम भी अरुणाचल का तो है बट नामसाई पहली बार आए तो एक्सप्लोर करने आए। हाँ हम तो पहला बार आए क्या हाँ हाँ कैसा लगा बढ़िया ये तो ओपनिंग ही नहीं हुआ ओपनिंग नहीं हुआ आप कहाँ से मैं जोरहाट से जोरहाट नाइस टू मीट थैंक यू मतलब अरुणाचल में भी इतना दूर दूर से आ रहा है ना हाँ, आपको हाँ। ये कैसा लगा देख के अच्छा लगा बहुत अच्छा मतलब और হ'ল বে ক'লে আনিলে ইয়াত আজি চান্দুতাক এক্সট্ৰিম ৰোড এটা কৰাই দিলোঁ যোনটো এক্সট্ৰিম ৰোড মানে যিটো ৰাস্তা আনিছ মানে সেইটো এতিয়া ৰাস্তা চান্দুতা আকৌ নাহো কৰিছে এই ৰাস্তাটো আকৌ একদম কলিজা Next. পোক মাৰি গৈছেগৈ নেক্সট টাইম ৰাস্তাটো যেতিয়া বনাব ধুনীয়াকৈ তেতিয়াহে আহিম এতিয়া মানে প্ৰথম খাত যেতিয়ালৈকে ৰাস্তা নহয় যে আশা কৰোঁ সোনকালে ৰাস্তাটো ভাল হৈ যায় চান্দুতা আকৌ আহিব পৰাকৈ যাতে যে আফটাৰ 5 years আকৌ 5 বছৰ পিছত যদি ৰাস্তাটো হৈ যায় তেতিয়া চান্দুতা এবাৰ স্পনচাৰ কৰিব হয় ষ্টেচুটো মানে হয় সেইটো কেতিয়াকৈ আকৌ বনাই আৰু এতিয়া ফাটাফাটি ৰ'দ বৰষুণ বৰষুণ দিব এতিয়া পলাওঁ ৰাতি আহি পেলাই ইয়াত ভয় লাগিব বান্দৰ আছে দেখিছে কোনটো বান্দৰ আছে ইয়াত বান্দৰ হলুক বান্দৰ ধেৰ কিবা কিবি অলপ অলপ জংঘলত কিছু মানে হেৰি আছে জন্তু আছে ৰাতি হ'লে হল ব্ৰিজ মানে এতিয়া সেইখন গোটেইখন সেই জংঘলখন কিবা নাম আছে চাগে নামটো গম পোৱা নাই লাল পাহাৰ বুলি গম পাওঁ এইটো পাহাৰটোৰ নাম এইটো অ'পেনিং এইটো বনাই দিলে কিন্তু টুৰিষ্ট স্পটৰ কাৰণে বহুত ধুনীয়া হ'ব এইটো একেবাৰে অ'পেনিং কৰাৰ পিছতে আহিম আৰু অ'পেনিং হৈ লওক কেতিয়াকৈ অ'পেনিং হয় আঙুলিকেইটা ইমান ডাঙৰকৈ বনাইছে ধুনীয়া লাগিব জ্ঞান বুদ্ধা জৈন বুদ্ধা এতিয়া এইটো মানে জৈন বুদ্ধা ষ্টেচু লাল পাহাৰ নেকি লাল পাহাৰ এইফালৰ পৰা উঠিব পাৰিম